Long live Rakesh Brahmo, long live UPPL, long live UPPL, long live UPPL, long live UPPL, long live Pramod Boro, long live যোৱাকালি আসলতে যোৱাকালি 11 তাৰিখ এই 11 তাৰিখৰ 1 বজাত আমাৰ সেন্ট্ৰেল মানে অবজাৰ্ভাৰ গ্ৰুপ আৰু মছলপুৰ ডিস্ট্ৰিক্ট UPPL আহি মানে মছলপুৰত যে ব্লক কমিটিৰ 4টা ব্লক কমিটিৰ যে মানে সভাপতি সম্পাদক আৰু অফিচিয়েল সম্পাদক এটো ডিক্লেয়াৰ দিয়াৰ কাৰণে মানে এটো মিটিংটো হৈছিল। ইয়াত আমি আজি মানে প্ৰেছ মিট ইয়াৰ কাৰণে কৰিছোঁ যে যোৱাকালি যেটো মানে আমাৰ ব্লক মানে প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু অফিচিয়েল সেক্ৰেটাৰী আহিল তেখেতসকলক আসলতে আমাৰ মছলপুৰ সমষ্টিৰ ৰাইজে বা আমাৰ UPPLৰ যি আমাৰ সদস্য বা 12টা প্ৰাইমাৰীৰ যে সভাপতি সম্পাদক বা ৰাইজ আসলে তেখেতসকলক মানে একসেপ্ট কৰা নাই। কাৰণটো হ'ল কি যে গণেশ বড়ো প্ৰেসিডেন্ট হিচাপে তেখেতক মানে সিলেকশন কৰিছে গণেশ বসুমতাৰী তেখেতে আসলে যোৱা মানে ইলেকশ্যনৰ পৰিষদীয় ইলেকশ্যনৰ 2 মাহৰ মাত্ৰ আগত তেখেতে মানে BPFৰ পৰা আহি মানে স্বয়ং আমাৰ তেখেত ব্ৰহ্ম ডাঙৰীয়াই তেখেতক মানে 1 লাখ টকা দি ফেলেহে মানে তেখেতে আসলে আমাৰ মানে UPPL জইনিং লৈছিলে আৰু তেখেতে কোনো মানে দায়িত্ব আসলে নাছিলে আৰু তেখেতে হয়তো কোনো এটা মানে আমাৰ হি মানে কমিটিত একো তেখেতে মানে কাম কৰা নাছিলে। তাত সত্ত্বেও আসলতে যে অবজাৰ্ভাৰ গ্ৰুপে তেখেতক কি কাৰণত মানে প্ৰেসিডেন্ট বাবদ মানে সিলেকশন কৰি দিলে এটো মানে আসলে গ্ৰহণ কৰা নাই। আৰু ইফালে আমাৰ ইন্দ্ৰেশ্বৰ ৰাভা তেখেতেওতো আসলে প্ৰথম BTRৰ মানে যি VCDC চেয়াৰম্যান মানে সিলেকশন পালে VCDC চেয়াৰম্যান হিচাপে বাপ পালে এই সময়তে তেখেতে আসলে ঘৰৰ পইচা লৈ কাৰাপশন কৰি তেখেতক আমাৰ মছলপুৰ সমষ্টিৰ মানে যি মানে পাৰ্টি বা আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেখেতক মানে এক্সপেল কৰি দিছিলে আৰু এই এক্সপেল কৰি দিয়া মানুহজনক কেনেকৈ মানে অবজাৰ্ভাৰ গ্ৰুপে আসলে ইয়াত মানে সমষ্টিৰ মানে সেক্ৰেটাৰী হিচাপে সিলেকশন কৰিলে এটো কোনো পধ্যে মানে ৰাইজে তাৰ মানে গ্ৰহণ কৰা নাই। আৰু সুৰেন চন্দ্ৰ বড়ো তেখেতকো আসলতে যি মানে তেখেতেও মানে আমাৰ হি UPPLত আহাটো বেছি দিন হোৱা নাছিলে কাৰাপশনত বহুত মানে লিংক আছে তেখেতেও আৰু যোৱা সময়তো মানে BPFৰ পৰা তেখেতে খেদা খাওয়াই আছিলে আৰু ইয়াতো আহি মানে বহুত মানে সমষ্টিত বেয়া মানে কাম কৰি আছিলে। তাত সত্ত্বেও তেখেতকো আসলে কেনেকৈ মানে এই ব্লকত মানে সেক্ৰেটাৰী হিচাপে মানে বাছনি কৰি দিলে এটো মানে আমাৰ সমষ্টিৰ ৰাইজে গ্ৰহণ কৰা নাই। ইয়াৰ কাৰণে আমি আজি যি মানে পৰিৱৰ্তন চৰকাৰৰ যিটো শ্লোগান আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যেটো পৰিৱৰ্তনৰ স্বাৰ্থত আজি মানে চৰকাৰ কৰিলে ইয়াৰ কাৰণে আমিও ভাবিছোঁ কাৰাপশন মানে কৰি যোৱা মানুহবোৰক আসলে কেনেকৈ মানে এই পেনেল লিষ্টত বা ব্লক মানে মছলপুৰ ব্লকত আসলে বাদ দিলে এটো কিন্তু আমি ৰাইজে কোনো পধ্যে গ্ৰহণ কৰা নাই। তো ইয়াৰ কাৰণে আমি ভাবিছোঁ যদি সঁচাকৈ যদি কাৰাপশন ফ্ৰী চৰকাৰ যদি চাই ৰাইজক দিবা খুজিছে আমি মানে ৰিকুৱেষ্ট কৰিছোঁ আমি আহ্বান কৰিছোঁ আমাৰ CM ছাৰে যাতে আসলে এই তিনিজনক মানে কাৰাপশন থাকাৰ কাৰণে তেখেতসকলক যাতে মানে বাবৰ পৰা বৰখাস্ত কৰি দিয়ে এটো আমি তেখেতক মানে আহ্বান কৰিছোঁ আৰু তেখেতসকলক এই মানে 3 দিন সময় আমি দিছোঁ এই 3 দিন সময়ত তেখেতসকলক যদি বৰখাস্ত নকৰে আমিও কিন্তু বহি নাথাকোঁ আমিও এটা মানে বেলেগ চিন্তা চৰ্চা কৰিব লাগিব। এটোৱে মই আৰু মানে আজি এই প্ৰেছ মিটৰ দ্বাৰা মই স্পষ্টকৈ মানে কৈ দিলোঁ।